এনেকৈ ইভিনিং সময়ত ওলাই আহিছোঁ হৈ পেলাইছোঁ ভণ্টিৰ লগত আহিছোঁ বিশেষকৈ খুৰাহঁতৰ লগত বহুত দিন অহা নাছিলোঁ আজি আহিলোঁ আৰু ভণ্টিক লৈ ওলাই আহিছোঁ আমি এতিয়া অলপ খাই ল'ম তাৰপিছত তেনেকৈ দুটাই ঘূৰিম ঘূৰি খালি আৰু ইভিনিংটো ভালদৰে এনজয় কৰিম ভাবিছিলোঁ প্লেনিং একো নহ'ব বুলি ক'তো ছানডে'টো ক'তো যোৱা নহ'ব চ' ভাবিলোঁ আজি গুচি আহিলোঁ এয়া ধুনীয়া মেলা হৈ আছে মেলাৰ ভিতৰখিনি দেখাই থাকিম মই আপোনালোকক চাই থাকিব ভণ্টিয়ে বোলে পকৰি আৰু ঘুগুনি খাই তাকে আমি অৰ্ডাৰ দি এতিয়া বহিব লৈছোঁ ইয়াতে বাণিজ্য মেলা হৈ আছে ৰঙালী উৎসৱ চ' আমি খাই ল'ম পকৰি আৰু ঘুগুনি খাবি আৰু কোনে খাওঁ এই পকৰি আৰু ঘুগুনি খাবি ঘুগুনি আহি গ'ল আৰু ভণ্টিয়ে সোৱাদ লাগিছে আগৰ ভিডিঅ'টো কৈছোঁ আৰু ভণ্টি সোৱাদ একদম মানে পাবই আৰু তাই খোৱা বস্তু দেখিলে উঠি গ'ল কেনেকুৱা আছে টেষ্টি নে কেনেকুৱা মজা নে আৰু ময়ো খাই লওঁ আৰু যিহেতু তাই খাই আছে মই ৰৈ থাকিব পৰা নাই ময়ো খাই লওঁ পকৰি কেনেকুৱা আছে খোৱাত বেয়া নহয়তো আজি ইভিনিংটো আমি ভণ্টি আৰু মই মানে বিশেষকৈ অকণমান উপভোগ কৰিবলৈ আহিলোঁ ক'তো যোৱা নহ'লে ভণ্টি কেনেকুৱা লাগিলে আজি এই চকিডিঙত মানে বাণিজ্য মেলা হৈ আছিলে ৰঙালী বিহু উপলক্ষে চ' আমি আহিলোঁ এতিয়া তাত অলপ পকৰি খালোঁ ঘুগুনি খালোঁ আৰু খাই বৈ এতিয়া যাব ওলাইছোঁ আৰু মোৰ লগৰ এগৰাকী আহি আছেহি গুজৰাটত মানে ডিব্ৰুগড়ে হয় তাই তালৈ বিয়া সোমাইছিলে আৰু আমি বহুত বছৰ হ'ল লগ হোৱা নাই তাকে ভাবিছোঁ তাইক লগ কৰি যাওঁ আৰু তাইৰ ঘৰলৈ যাব ওলাইছোঁ আৰু আমি ভণ্টি আৰু মই তাতে সোমাই লাহে দিয়ে ঘৰলৈ যাম ঠিক আছে বাই বাই আজিলৈ শুভৰাত্ৰি